নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম কালাগৰ দৌলৰ কিছুমান দৃশ্যাংশ। আচলতে বৰবাগ কালাগৰ দৌল বুলি ক'লে বহুত মানুহ হয়। ইয়াত দৌলৰ হোলীৰ দিনা ইয়াত এটা পৰম্পৰাগত ভঙা আছে। ভঙাত বহুত দূৰ দূৰণিৰ পৰা মানুহ চাবলৈ আহে ভঙা। আজি তাৰে কিছুমান দৃশ্যাংশ দেখুৱাম, গতিকে ভিডিঅ'টোলৈ শেষলৈকে চাব। আৰু এই ৰাস্তাৰ ওপৰত যে দেখিছে কিবা কৰি আছে যুৱকসকলে, ল'ৰা কেইজনমান, সেয়া হৈছে বাঁহ ভাঙিবলৈ লৈছে তেখেতে ক'লে। এনেকৈ বাঁহডালত দুটা পাৰ্টি থাকে আৰু দুটা পাৰ্টিয়ে বাঁহডাল ধৰি ওপৰত দাঙি কিনে একদম জোৰ দি বাঁহডাল এটা সময়ত ভাঙি পেলায়। সেই বাঁহডাল ভাঙি পেলোৱাৰ পিছতে যিখন ভগৱানৰ সিংহাসন থাকে, সিংহাসন আনিব পাৰে। সেইটো হৈছে দেউলৰ নিয়ম। আৰু এনেকৈ এডাল এডালকৈ 7ডাল এনেকুৱা বাঁহ ভঙাৰ পিছতহে সিংহাসন মূল মন্দিৰলৈ অনা হয়। সিংহাসন এনেকৈ 7ডাল বাঁহ ভঙা হয়, তাৰপিছত সিংহাসন মন্দিৰলৈ অনা হয় এনেদৰে। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেউলৰ কিছুমান দৃশ্যাংশ দেখুৱালোঁ। বৰবাগ কালাগৰ কেনেদৰে বাঁহ ভাঙে, কেনেদৰে কি কৰে অলপ দেখুৱালোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰিব।